স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ বিজেপি আৰু আৰ এছ এছৰ যি এজেণ্ডা সেই এজেণ্ডা অনুসৰি আজিৰ তাৰিখত সমগ্ৰ অসমৰ মুছলমানক অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে যে আদি বুলি কিন্তু কল্পনা কৰি জনমানসত সেই মানুহখিনিক মুছলমানক বদনাম কৰা নাই কিন্তু ষড়যন্ত্ৰ কৰা আমাৰ পৰিলক্ষিত হৈছে। অসমৰ মুছলমানে কেতিয়াও যে আদি জনগণৰ শক্তিক কিন্তু প্ৰশ্ৰয় দিয়া নাই। আজিলৈকে অসমত এনেকুৱা এটা ঘটনা আপোনালোকে দেখুৱাই দিব পাৰিব নেকি য'ত অসমৰ মুছলমান সমাজখনে কেতিয়াবা জেহাদী শক্তিক কোনো ধৰণৰ প্ৰশ্ৰয় দিছে আশ্ৰয় দিছে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাই। আজিৰ তাৰিখত ABMSU স্পষ্টভাৱে নিজৰ স্থিতি স্পষ্ট কৰিব বিচাৰোঁ যে ভাৰতৰ সাৰ্বভৌমত্ব এই অঞ্চলৰ জনগণৰ ন্যায় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা সাৰ্বভৌমত্ব দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা প্ৰতিটো শক্তিক চৰকাৰে প্ৰচলিত আইন ব্যৱস্থাৰ জৰিয়তে কঠোৰ হাতেৰে দমন কৰক তাত আমি ABMSU সহযোগ কৰিম অসমৰ মুছলমান সমাজে সহযোগ কৰিম। কিন্তু চৰকাৰে যে কৈ থাকে যে মাদ্ৰাছাত জেহাদীৰ ঘাটি অসমৰ কোনখন মাদ্ৰাছাত জেহাদী ঘাটি আছে কোনখন মাদ্ৰাছাৰ পৰা কেইটা AK-47 উদ্ধাৰ হৈছে সেইখিনি তথ্যও ৰাজহুৱা কৰক চৰকাৰে। অসমৰ মাদ্ৰাছাসমূহত বা ভাৰতবৰ্ষৰ মাদ্ৰাছাত গোটেই বিশ্বৰ মাদ্ৰাছাত ইছলামৰ শিক্ষা দিয়া হয়। ইছলাম মানে শান্তি। যিজন ব্যক্তিয়ে শান্তিৰ বাহিৰে বেলেগ কথা কয় সেইজন প্ৰকৃত মুছলমান হ'বই নোৱাৰে। ABMSU তথা মুছলমান সমাজৰ বিশ্বাস সেইকাৰণে আমি স্পষ্টভাৱে কৰিব বিচাৰিছোঁ যে এই অঞ্চলত যদি সঁচাকৈ জেহাদী প্ৰৱেশ কৰিছে চৰকাৰে অসমৰ মুছলমান সমাজক বিশ্বাসত লৈ এক ট্ৰেন্সপাৰেণ্ট ইনভেষ্টিগেশ্যনৰ জৰিয়তে সেই জেহাদী শক্তিসকলক পুলিয়ে পোখালিয়ে ভাঙি ইয়াৰ পৰা উৎখাত কৰক। ABMSU স্পষ্ট কথা। नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावरि सानाय आथिं मिजुनाय सानाय खर'जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।